নমস্কাৰ। ৰাম হিন্দুৰ, ৰাম অসমীয়াৰ নহয়। আৰু এই কথা কৈ কিছুমান মানুহে বৰ্তমান ৰাম মন্দিৰৰ হওক বা জয় শ্ৰীৰামৰ বিৰোধিতা কৰি আছে। বহুতৰে মতে হিন্দু আৰু অসমীয়া হিন্দু বেলেগ বেলেগ, আৰু অসমীয়া হিন্দুৰ লগত জয় শ্ৰীৰামৰ কোনো সম্পৰ্ক নাই। এতিয়া কথাটো হ'ল, আমি অলপ আমাৰ সংস্কৃতি, আমাৰ যিবিলাক পৰম্পৰা, সেইবিলাকৰ লগত ৰামৰ সম্পৰ্ক আছেনে নাই অলপ বিশ্লেষণ কৰি চাওঁ আহক। কাতি বিহু আমাৰ সকলোৰে পৰিচিত। সেই কাতি বিহুত যেতিয়া তুলসীৰ তলত চাকি দিয়া হয়, সেই সময়ত কি নাম গোৱা হয়? তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে মাৰিবলৈ ৰামে যতন কৰে। কাৰ কথা কোৱা হৈছে? ৰামৰ কথা কোৱা হৈছে। ইয়াত নিশ্চয় কোৱা হোৱা নাই সলমান খানৰ কথা বা গোবিন্দাৰ কথা। গোবিন্দা মানে আমাৰ চিনেমাৰ গোবিন্দ। তাৰপিছত যেতিয়া আমাৰ বহাগ বিহুৰ কথা কোৱা হয়, বহাগ বিহুত যেতিয়া বিহু গায় তেতিয়া কি কোৱা হয়? দেউতাৰ পদূলি গোন্ধাইছে মালতী, কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম। ইয়াতো কোৱা হৈছে গোবিন্দ আৰু ৰামৰ কথা, অৰ্থাৎ কৃষ্ণ আৰু ৰামৰ কথা। আমাৰ হিৰণ্য আৰু যতীন বৰাৰ কথা ইয়াতো নিশ্চয় কোৱা হোৱা নাই। যেতিয়া আমি শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মৰ কথা কওঁ, নৱ বৈষ্ণৱ ধৰ্মত যেতিয়া আশীৰ্বাদ লোৱা হয়, তেতিয়া আশীৰ্বাদৰ সময়ত কি মন্ত্ৰ উচ্চাৰণ কৰে বা কি হিচাপে আশীৰ্বাদ দিয়ে? আও হৰি আও ৰাম। ইয়াতো আছে ৰামৰ কথা জড়িত। যেতিয়া ভাওনা, আমি অলপ যদি বেছি গভীৰতালৈ যাওঁ, শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা ভাওনা যি আছে, যেতিয়া ভাওনা আৰম্ভ কৰা হয় তেতিয়া কি কোৱা হয়? যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজনম। যিটো শ্লোক হৈছে গীতাৰ শ্লোক। আমি ভাৰতীয়সকলৰ দৰে আমি অসমীয়াসকলো একেই। আমি এখন চাদৰ তলত থকা মানুহ। ভাৰতীয় সংস্কৃতি, ভাৰতীয় ঐতিহ্যৰ লগত আমাৰ পোনপটীয়া সম্পৰ্ক আছে। আৰু এই কথা আজিৰ দুই এজন পিলিঙা জাতীয়তাবাদীয়ে মানক নামানক, কিন্তু শংকৰদেৱক মানি থৈ গৈছে, শংকৰদেৱৰ লিখি থৈ গৈছে। শংকৰদেৱৰ বৰগীতৰ মূল চৰিত্ৰই হৈছে কৃষ্ণ চৰিত্ৰ। শংকৰদেৱৰ লিখা বা যিকোনো সেহত ৰামৰ প্ৰভাৱ আছে, কৃষ্ণৰ প্ৰভাৱ আছে। আমি যদি চাবলৈ যাওঁ, শংকৰদেৱে যিবিলাক ভাষাত বৰগীত লিখিছিল, সেই ভাষাটো আছিল ব্ৰজাৱলী। শংকৰ মাধৱ দুয়োজনে। এই ব্ৰজাৱলী ভাষাটো আকৌ হৈছে অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণ। মৈথিলী ভাষাটো ঝাৰখণ্ড, বিহাৰ, নেপাল এইবিলাক ঠাইত ব্যৱহাৰ কৰা এটা ভাষা আছিল। এই ব্ৰজাৱলী ভাষাৰ শংকৰদেৱে সৃষ্টি কিয় কৰিছিল? অসমীয়া আৰু মৈথিলীৰ সংমিশ্ৰণ ঘটাই। নিশ্চয় তেওঁৰ এটাই উদ্দেশ্য আছিল যে নৱ বৈষ্ণৱ ধৰ্মটো কেৱল অসমতে সীমাবদ্ধ হৈ নাথাকক, ভাৰতৰ ভিন্ন প্ৰান্তলৈ ইয়াৰ বিস্তাৰ ঘটক। আৰু সেইবাবে ওচৰৰ ঠাইখিনিত এটা জনপ্ৰিয় ভাষাক তেওঁ সাঙুৰি লৈছিল। তেওঁ নিজকে ভাৰতীয় বুলি ভাবিছিল, আৰু এইবিলাক ভাৰতীয় ঐতিহ্য, ভাৰতীয় পৰম্পৰাৰ যে আমিও এটা অংশ, শংকৰদেৱে বিশ্বাস কৰিছিল। য'ত শংকৰদেৱে বিশ্বাস কৰে, য'ত আমাৰ বিহুটো শংকৰদেৱৰ আগত, বিহুই য'ত কয় ৰাম নাম ল'ব, কৃষ্ণ নাম ল'ব, বিহু য'ত আমাৰ হিন্দু সংস্কৃতি পৰম্পৰাৰ লগত জড়িত উৎসৱ বুলি প্ৰমাণ হয়, সেই সময়ত কেইজনমান জাতীয়তাবাদীৰ নামত কলংকই ক'ব ৰাম আমাৰ হয় নে নহয়। বহুতে কৈ আছে যে ৰাম আমাৰ হয়, জয় শ্ৰীৰাম আমাৰ নহয়। জয় শ্ৰীৰামটো আমাৰ এইটো উত্তৰ ভাৰতীয় সংস্কৃতি। কিয় ৰামৰ আগত জয় ক'ব নোৱাৰি নেকি? শ্ৰীৰামৰ আগত জয় ক'ব নোৱাৰি? আমি দেখোন আই অসমীয়াৰ আগত জয় লগাই দিওঁ, জয় আই অসম। আমি দেখোন কামাখ্যাৰ আগত জয় লগাই দিওঁ, জয় মা কামাখ্যা বা জয় মা সৰস্বতী। ৰামৰ আগত জয় লগালে সমস্যা কি? কিয় এইবিলাক হৈ আছে? আপোনালোকে এবাৰ নিজে ভাবি চাওক। কিছুমান বিচ্ছিন্নতাবাদী মানুহে আপোনাৰ মনত, আপোনাৰ মগজুত কিছুমান এনেকুৱা শব্দ সোমাই দিব বিচাৰে, যিবিলাকৰ জৰিয়তে এনেকুৱা লাগক যে আমি অসমীয়াসকল ভাৰতীয় নহয়, ভাৰতীয় ঐতিহ্য, ভাৰতীয় পৰম্পৰাৰ লগত আমাৰ সম্পৰ্ক নাই। কিন্তু তেনেকুৱা নহয়। যুগে যুগে প্ৰমাণ হৈ আহিছে অসমীয়াসকলো ভাৰতীয়ৰে এটা অংশ। ভূপেন হাজৰিকাই কৈ থৈ গৈছিল যে কামাখ্যাৰ পৰা কন্যাকুমাৰীলৈ কেনেকৈ আমি সংযুক্ত হৈ আছোঁ। বাকী ভিডিঅ'টোত এইখিনিয়ে আছিল। কথাখিনিত যদি একমত, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিল ভিডিঅ'টো, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। আৰু যদি ফেচবুকত চাই আছে, মোৰ পেজটো লাইক কৰি দিব। ভিডিঅ'টোত এইখিনি আছিল। ধন্যবাদ।